হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ নিশ্চয় সকলোৰে ভালেই আৰু বৰ্তমান ময়ো ঠিকে আছো সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো এইবাৰ বিশেষকৈ দীপাৱলীৰ বতৰটো বহুতেই হেমেকা আচলতে আমি ঘৰৰ পৰাও বিশেষকৈ হিমান ওলাই যাব পৰা নাই আৰু আমি ঘৰতে থাকি কেনেকৈনো দেৱালীৰ উদযাপন কৰিলো তাকে অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো আৰু আমাৰ শিৱসাগৰত ইমানেই দোকান হৈছে এবাৰ বিশেষকৈ লটাৰী খেল আৰু যদিও আপোনাৰ বতৰটো হেমেকা তথাপিও মানুহ নোহোৱাকৈ থকা নাই যথেষ্ট সংখ্যক মানুহৰ ভিৰ হৈছে তাকে চাওঁচোন আহক ভিডিঅ'টি আৰু যিসকল মোৰ চেনেলটোত প্ৰথম আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব টিকেটসমূহ বৰ্ডত লিখা আছে আপোনালোকে মিলাই চাব যদি মিলাবলৈ পাহৰিলেও আপোনালোকে প্ৰাইজখিনি আমাৰ পিছত বিতৰণ হৈ আহি পেলাই আমাৰ বহীত ৰেকৰ্ড হৈ থাকে আপোনালোকে চাই পেলাই পুৰস্কাৰ পালে পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব টিকেটসমূহ নষ্ট কৰি নেপেলাব ট্ৰেইন নম্বৰ 123 50 টকীয়া মূল্য গ্ৰীণ ফিফি নে কিডাল চা এইফালে চা আঁতৰি দিয়া তুমি আঁতৰি দিয়া কি যে ল'ৰাটো সন্মুখত থৈ দিলে গ্ৰীণ ফিফি হয় নাই গ্ৰীণ দেৱালী নি বোলে মুখখন দেখুৱা আকৌ তললৈ অকণ ধান দিয়া গ্ৰীণ দেৱালী বতৰ বেয়া কাৰণে বৰ মন চন ভাল নহয় গ্ৰীণ দেৱালী এডাল চাওক ফিফিডাল এডাল বহুত ভাল ইমান ফটককৈ নুফুটেও আৰু চাওক এইবাৰ হেমেকা হয় বতৰটো চাওকচোন কিমান বেয়া বৰষুণ দি আছে সেইকাৰণে মানুহবিলাক সিমান ওলাই যাবও পৰা নাই আৰু সিমান ফটকা ফুটাবও পৰা নাই বহুত দিগদাৰে হৈ আছে পৰা 1 2 3 4 5 6 7 8 9 10 11 12 আৰু 12 পেকেট আৰু এইফালে 13 14 15 16 17 আৰু 18 আৰু এইখিনি কালি ফুটাইলো শেষ আৰু কি আছে এইকেইটা কি আছে আৰু সেইকেইটা আছে বাকীখিনি শেষ ফিফি কিমান আৰু এইবোৰ কি আছে তাত কি আছে ৰকেট এনে কি হয় ভালকৈ থোৱা দাদা এইখিনি কিটকাট দেই নেমাৰিব আকৌ হেৰি বুলি এই ৰাখি তেনেকৈ ফুটোৱা আকৌ देख सकते हैं
আৰু কেনেকৈ ফুটুৱাইছা দেখাই দিয়া মাৰিডাল লৈ পেলাই এইটো সোমাই গ'ল নেকি পেলাই দিয়ে পেলাই অঁ হ'লেও সোমাই গ'ল আছে আইডিয়াটো কেনেকুৱা অকণ হেৰি হৈ থাকিলে ন মমডাল নুমাই ই নুমাব দে অঁ এনেকৈ অলপমান হেৰি কৰি লোৱা ভিতৰলৈ গোটেইটো ফেৰি নিদিবা দেই মোৰো কাণ টাল মাৰি গৈছে কাণ টাল মাৰি গৈছে পুৰা কি ফাটি গ'ল নেকি তাত থাকি আহিলে নেকি এডাল তুমি গুৰিৰ পৰা ধৰা গুৰিৰ পৰা আঁতৰৰ পৰা ধৰা অঁ গুৰিটোৰ পৰা ধৰা নালাগে ঠিকে আছে একো নহয় হাৰি বুলি কুকুৰকেইটা চাগে ভিতৰত সোমাই থাকিব পাৰে হয় নাই এই জ্বলাই নাই ৰ'বা ভালকৈ থিয় কৰাই লোৱা তাত সেইটো সিমানটোৱে নেকি বেছি নাই মাছ এখন মাৰি ল'ব লাগে ন য'ত নেপেলাবা এইবিলাক ক'তা এই ফটফটকৈ ফুটাটোৱে মোৰ ধুনীয়া এনেকুৱা হ'ল আৰু এইটো গ্ৰীণ 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 ফিফি বুলি কয় গ্ৰীণ দেৱালী